সকলোকে প্ৰেজ দিলত আৰু চৰিফা সৰু চেনেলত সকলোকে স্বাগতম জনাইছোঁ। এই মত মই আপোনালোকৰ মাজত ঈশ্বৰৰ বাক্য ক'বলৈ গৈছোঁ। আপোনালোকে ভালদৰে যেন শুনিব বুলি মই আশা কৰিছোঁ। মই মত শাস্ত্ৰ অংশ পাঠ কৰিম। লিখা শুভবাৰ্তা 1 পদ আৰু 2 পদ মই পাঠ কৰিম। আমাৰ মাজত যিবোৰ ঘটনা ঘটিল সেইবোৰ ঘটনাৰ বিৱৰণ লিপিবদ্ধ কৰিবলৈ অনেক ব্যক্তিয়ে চেষ্টা কৰিছে। আদিৰে পৰা যিসকল নিজৰ চকুৰে দেখিছিল আৰু যিসকল দাসে বাক্য ঘোষণা কৰিছিল তেওঁলোকে আমাৰ এইবোৰ জনালে। ইয়াত কৈছে না আমাৰ মাজত না যি ঘটনাবিলাক ঘটিল না বাইবেলত কথাখিনি না যীশুখ্ৰীষ্টই যেতিয়া এই পৃথিৱীখনত আহিছিল না তেতিয়া যিবোৰ লোকে না ঈশ্বৰৰ লগত যি ঘটনাবিলাক ঘটিছিল না সেইবোৰ তেওঁলোকে জানে না আৰু এইবোৰ কথা তেওঁলোকে প্ৰচাৰ কৰিছিল না আৰু তেওঁবিলাকে এই বাক্যৰ যোগেদি যেন লোকবিলাকক জনাইছিল যে আহিছিল তেতিয়া অনেকো অদ্ভুত ঘটনাবিলাক ঘটিছিল আৰু অদ্ভুত কাৰ্যবিলাকো হৈছিল বুলি লোকবিলাকে জনাইছিল। আৰু এইবোৰ ঘটনা না লিপিবদ্ধ কৰিবলৈ না ধৰণৰ ব্যক্তি না ঈশ্বৰৰ দাসবিলাক আহিছিল না ঈশ্বৰৰ বিশ্বাসীবিলাক আহিছিল না আৰু এই ঈশ্বৰৰ কথাখিনি না এই ঘটনাবিলাক না ইখন দেশৰ পৰা সিখন দেশলৈ তেওঁলোকে যেন এইবোৰ ঘটনা যেন তেওঁলোকে যেন কৈছিল না ঈশ্বৰৰ ঘটনাবিলাক কৈছিল। যেতিয়া ঈশ্বৰক না যেতিয়া মৃত্যু হৈছিল না যেতিয়া মৃত্যু হোৱাৰ পাছত তেওঁ পুনৰ জি উঠিল না যিবিলাকে দেখিছিল না তেওঁলোকে সেইবোৰ ঘটনাবিলাক কৈছিল না আৰু যেতিয়া ঈশ্বৰক না ক্ৰুচত লৈ যোৱা সময়ত না যিবোৰ লোকে আছিল তেওঁৰ লগত তেওঁক যেনেকৈ কষ্ট দিছিল না তেওঁক যেনেকৈ ব্যৱহাৰ কৰিছিল না মানুহবিলাকে যিবিলাকে দেখিছিল সেইবিলাকেহে এইবোৰ ঘটনাবিলাক লিপিবদ্ধ কৰিছিল আৰু ঘোষণা কৰিছিল। আদিৰে পৰা যিসকল লোকে নিজৰ চকুৰে দেখিছিল যিবিলাক লোকবিলাক না নিজৰ চকুত দেখি পেলাই না যিবোৰ ঘটনাবিলাক আমাৰ চকুৰ আগত যদি কিবা এটা ঘটনা ঘটে না সেইটোকে কয় আমি নিজৰ চকুত দেখা না। তেনেকৈ ঈশ্বৰৰ লগত যিবোৰ ঘটনা হৈছিল না সেইবোৰ যিবিলাক লোকে দেখিছিল না সেইবোৰ লোকেহে এইবোৰ জানে আৰু এইবোৰ কথা কৈছিল না আৰু তেওঁৰ বাক্যবিলাক না প্ৰচাৰ কৰিছিলে। অনেকো বিভিন্ন ঠাইবিলাকত ঈশ্বৰৰ বাক্যবিলাক প্ৰচাৰ কৰিছিলে। এখন ঠাইৰ পৰা এখন ঠাই এখন ঠাইৰ পৰা এখন ঠাই না। সেইকাৰণে আমি জানিব লাগে যে ঈশ্বৰে না আমাৰ যিবোৰ আমাৰ পাপবিলাকৰ কাৰণে না তেওঁ যি কষ্ট ভুগিলে না আমি বুজি পাব লাগে আৰু তেওঁৰ বাক্যৰ যোগেদি না আমি বাক্যবিলাকৰ যোগেদি আমি চলি যাব পাৰিব লাগে না। ইয়াত ইমান সুন্দৰকৈ কৈছে যে ঈশ্বৰে যেনেকৈ কষ্ট ভুগিলে না আৰু আমি তেনেকৈ যে কষ্ট ভুগিব নাপাওঁ বুলি ঈশ্বৰে নিজৰ প্ৰাণটো যে নিজে ত্যাগ দিলে না আমাৰ পাপবিলাকৰ আমাৰ যিমান পাপত আমি হেৰাই আছিলোঁ না সেই পাপবিলাকৰ কাৰণে ঈশ্বৰে নিজৰ প্ৰাণ ত্যাগ কৰিলে না আমাৰ কাৰণে। সেইকাৰণে আমি সদায় ঈশ্বৰৰ বাক্যবিলাক শুনিব লাগে। আমি নতুন ঈশ্বৰৰ বাক্যবিলাক শুনিবলৈ পাওঁ, নতুন কথাবিলাকো জানি পাওঁ। আমি যদি বাইবেল ষ্টাডিও নকৰোঁ ঈশ্বৰৰ কথাও আমি নাজানো না যদি আমি বাক্য নুশুনো না ঈশ্বৰৰ বাক্যবিলাক পালন নকৰোঁ আমি একো কৰিব নোৱাৰোঁ, আমাৰ জীৱনত একো উন্নতি কৰিব নোৱাৰোঁ না। সেইকাৰণে আমি সদায় ঈশ্বৰৰ লগত লাগি থাকিব লাগিব ভয়ভক্তিৰে আৰু ঈশ্বৰৰ বাক্যবিলাকো পঢ়িব লাগে আৰু ৰাতিপুৱা হওক গধূলি হওক আমি এটা সময়ত হ'লেও ঈশ্বৰক টাইম দিব পাৰিব লাগে না। আমি নিজৰ কামত হ'লেও ব্যস্ত হৈ থাকিলেও আমি হ'লেও এটা সময় ওলাই হ'লেও ঈশ্বৰক ধন্যবাদ দিব লাগে না। আজি মই ইমানেই আপোনালোকৰ মাজত এই লোকে শুভবাৰ্তা 1 পদৰ পৰা 2 পদ মই যি আপোনালোকৰ মাজত আলোচনা কৰিলোঁ না এইবোৰ বাক্য আমাৰ হৃদয়ত ৰাখিম না আৰু আগন্তুক জীৱনবিলাকত এই বাক্যবিলাকৰ যোগেদি আমি চলি যাব পাৰিম, আনকো দিব পাৰিম আৰু বুজাব পাৰিম। এনেকুৱা ঈশ্বৰেও আমাক আশীৰ্বাদ কৰিব আৰু ঈশ্বৰক জানিব না। ইমানে কৈ মই আজি এই বাক্য কৈ মই সামৰণি মাৰিছোঁ আৰু চবকে ধন্যবাদ দিছোঁ আৰু মোৰ চেনেলত
কোনোবা যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু আগন্তুক জীৱনবিলাকত এনেকৈ যেন মই আপোনালোকৰ মাজত ঈশ্বৰৰ বাক্য যেন দিব পাৰিম বুলি আশা ৰাখিছোঁ। ধন্যবাদ।